স্নায়ৱিক দুৰ্বলতা, নাৰ্ভাছ ডিবিলিটি অৰ নাৰ্ভাছনেছ। ৰোগৰ লক্ষণ হৈছে আমাৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগত কিছুমান অতি সূক্ষ্ম এক প্ৰকাৰ তেলযুক্ত পদাৰ্থপূৰ্ণ নলী থাকে। এইবোৰ বগা সূতাৰ আহৰ দৰে দেখা যায়। ইয়াকে স্নায়ু বোলা হয়। এই স্নায়ুৱে আমাৰ দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ পৰা মগজুলৈও, যিটো স্নায়ুতন্ত্ৰৰ দ্বাৰা গঠিত, আৰু মগজুৰ পৰা বিভিন্ন অংগ প্ৰত্যংগলৈ বাৰ্তা বহন কৰি নিয়ে। এই স্নায়ু বিভিন্ন কাৰণত অনেক সময়ত দুৰ্বল হৈ পৰা দেখা যায়। যি কাৰণতেই নহওক, স্নায়ু দুৰ্বল হ'লে সুচাৰুৰূপে কাম পৰিচালনা কৰাত বাধা জন্মে। স্নায়ুবিলাক দুৰ্বল হৈ পৰে কাৰণে হাত ভৰিবিলাক জিনজিনোৱাৰ দৰে লাগে, বিষ হয়, কেতিয়াবা হাত ভৰিবিলাক একেবাৰে অকামিলা হৈ পৰে, জ্বৰ অনুভৱ হয়, শৰীৰ দুৰ্বল হৈ পৰে, মূৰ ঘূৰণি হয়। আনকি স্নায়ৱিক দুৰ্বলতাৰ কাৰণে মস্তিষ্কই ভাৰসাম্য হেৰুৱাবলগীয়া অৱস্থা হোৱাৰ উপৰিও বিভিন্ন ৰোগৰ লক্ষণে দেখা দিব পাৰে। এই স্নায়ৱিক দুৰ্বলতা দূৰ কৰিবৰ কাৰণে আমি থাওকতে পোৱা কেইবিধমান প্ৰমাণিত বনদৰৱৰ বিষয়ে আলোচনা কৰা হৈছে। বনদৰৱবোৰ হ'ল 10টা বাদাম 250 গ্ৰাম পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা 12 গ্ৰাম মাখন আৰু সামান্য মিচিৰি মিহলি কৰি খাব লাগে। এনেদৰে একেৰাহে 40 দিন খালে মস্তিষ্কৰ দুৰ্বলতা দূৰ হয়। ৰাতি শোৱাৰ আগতে বাদাম মিচিৰি আৰু গৰম গাখীৰ একেলগে খালেও মগজুৰ দুৰ্বলতা দূৰ হয়। ৰাতিপুৱা জা জলপান খোৱাৰ 15 মিনিট পাছতে এফাল আপেল দৈনিক খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়। ৰাতিপুৱা 7টা বাদাম খাই 100 গ্ৰাম গাজৰৰ ৰসত 1-2 লিটাৰ গাখীৰ মিহলাই খালে স্নায়ৱিক দুৰ্বলতা ৰোগত ভাল ফল পোৱা যায়। দৈনিক 2টা কেঁচা নহৰু খাব লাগে অথবা নহৰু ভাতত দি খাব লাগে। দিনে 2টাকৈ মিঠা পকা আম আৰু ইয়াৰ ৰস খালে মগজু বা স্নায়ৱিক দুৰ্বলতা নাইকিয়া হয়। ব্ৰাহ্মী শাক আঞ্জা হিচাপে বা ইয়াৰ ৰস গাখীৰৰ লগত দিনে 100 গ্ৰামকৈ খাব লাগে, নাইবা ব্ৰাহ্মী শিপাৰ চূৰ্ণ দৈনিক ৰাতিপুৱা খালে স্নায়ৱিক দুৰ্বলতা নাশ হয়। মানিমুনি শাকৰ ৰস 50 গ্ৰামকৈ দৈনিক খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়। টেঙেচি টেঙাৰ ৰস 10-15 গ্ৰামকৈ দৈনিক খাব লাগে। হেলঞ্চি শাকো যথেষ্ট উপকাৰী। বন্দৰ কেঁকুৰাৰ গুটি দৈনিক 20 গ্ৰাম 2 বাৰকৈ 6-7 দিন খাব লাগে। এই ৰোগত কোমোৰাৰ আঞ্জা আৰু ইয়াক কেঁচাই খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়। কোমোৰাৰ গুটি খুন্দি মৌ জোলৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা আৰোগ্য হয়। আমলখি 4-5টাৰ ৰস উলিয়াই মিচিৰিৰ সৈতে খালে স্নায়ৱিক দুৰ্বলতা ভাল হয়। উচ্চ ৰক্তচাপৰ কাৰণেও এই ঔষধ অতি উপকাৰী। শতমূলৰ শিপাৰ ৰস 50 গ্ৰাম এগিলাচ গাখীৰৰ সৈতে খাব লাগে। বছ তেলেৰে দিনে 2 বাৰকৈ মালিচ কৰিব লাগে। লাটুমণি শিপাৰ ৰসেৰে গোটেই শৰীৰ মালিচ কৰা ভাল। বগা অপৰাজিতাৰ শিপাৰ ৰস 25 গ্ৰামকৈ খালে উপকাৰ পোৱা যায়। এই ৰোগত পচতীয়া পাতৰ ৰস 25 গ্ৰামকৈ খোৱা ভাল। নিষেধ মাদক দ্ৰব্য, উত্তেজক বস্তু, অতিৰিক্ত মছলা খোৱা, মৈথুন কৰা, অত্যাধিক মানসিক আৰু শাৰীৰিক পৰিশ্ৰম, টোপনি ক্ষতি আৰু খং উঠা বেয়া। পথ্য নাচপতি, ঘেঁহুৰ পিঠা, গুড়, মৌজোল, খেজুৰ, খুতুৰা শাক, পদিনা, ফুলকবি, মগুমাহ, সৰিয়হ শাক, আটলাছ, গাখীৰ, পাণ, মটৰ মাহ, খিচমিচ, গোমধান, শুকান
সয়াবিন, ছজিনা আৰু ইয়াৰ পাত, বিলাহীৰ ৰস, হোমথিৰা টেঙাৰ ৰস আৰু আনাৰসৰ ৰস উপকাৰী। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে আৰু উপকৃত হ'লে লাইক এটা দিব। অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব।